উখল মাখল পৰিৱেশত জ্ঞান আৰু শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ বন্দনা। ডিমৌৰ সমীপৰ কাছমাৰী প্ৰাথমিক বিদ্যালয়ত আজি পুৱাৰ পৰা উখল মাখল পৰিৱেশ সৰস্বতী পূজাক লৈ। পুৱাই বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে হাতত ধূপ ফুল লৈ উপস্থিত হয় নিজৰ পঢ়াশালীত। তিনিজন শিক্ষক থকা বিদ্যালয়খনত আজি পূজাৰ দিনা এজন শিক্ষকে বিদ্যালয় পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজৰ সৈতে বিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে মিলি উদযাপন কৰিলে সৰস্বতী পূজা। সৰস্বতী দেৱী বন্দনাৰে উৎসৱমুখৰ পৰিৱেশ কাছমাৰী প্ৰাথমিক বিদ্যালয়। জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ পূজা দুটা তিথিত 2 আৰু 3 ফেব্ৰুৱাৰীত হোৱাৰ বাবে আজি 2 ফেব্ৰুৱাৰীৰ দিনটোত ডিব্ৰুগড় জিলা প্ৰশাসনে আজি আয়োজন কৰিবলৈ এক নিৰ্দেশ জাৰি কৰিছিল, কাৰণ 4 ফেব্ৰুৱাৰীৰ পৰা ডিব্ৰুগড় জিলাত কোনো উৎসৱ অনুষ্ঠিত হ'ব। সেইবাবে ডিব্ৰুগড় জিলা প্ৰশাসনে আজি ডিব্ৰুগড় জিলাৰ প্ৰতিখন শিক্ষা অনুষ্ঠানত সৰস্বতী দেৱী বন্দনা কৰা হৈছে। সৰস্বতী পূজাৰ বাবে ডিব্ৰুগড় জিলাৰ প্ৰাথমিক বিদ্যালয়ত উখল মাখল পৰিৱেশৰ বিপৰীতে দিখাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ত পুৱাৰ ভাগত সৰস্বতী পূজাক লৈ কোনো ধৰণৰ তৎপৰতা বা উৎসাহ দেখা পোৱা নগ'ল শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত। ডিমৌৰ পৰা শিৱকুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ অনুৰোধ কৰাৰ কাৰণে আজি সৰস্বতী পূজাটো পতা হ'ল। দুদিনীয়া কাৰ্যসূচী আছিলে, সেইটো কাৰণে আমাৰ আজি দেওবাৰে পতা হ'ল সৰস্বতী পূজাটো।